Welcome students. আজি মই তোমালোকৰ এক্সাৰসাইজ 4.2 কুৱেশ্যন নম্বৰ 5 ৰ প্ৰশ্ন এটা লৈ আনিছো ব্যৱহাৰিক জ্যামিতিৰ অংকন যত কোৱা হৈছে এটা সামন্তৰিক PQRS অংকন কৰা যত PQ = 6 cm ঠিক আছে নে আৰু QR = 7 cm আৰু কোণ S সমান 85 ডিগ্ৰী অৰ্থাৎ দুটা সন্নিহিত বাহু আৰু এটা কোণৰ মান দিয়া আছে সামন্তৰিকটো অংকন কৰিব কৈছে ঠিক আছে এতিয়া আমি এটা মোটামুটি চিত্ৰ ইয়াত অংকন কৰিলো সামন্তৰিকৰ এইটো PQRS সামন্তৰিকটো এনেকৈ হ'ব যত QR 7 cm আমি লৈ লম ঠিক আছে আৰু PQRS কোণ S 85 ডিগ্ৰী হলে কোণ Q কি হ'ব 85 ডিগ্ৰী হ'ব কিয় কাৰণ আমি জানো যে সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান অৰ্থাৎ কোণ S সমান কোণ Q এটো 85 ডিগ্ৰী হ'ব মানে সামন্তৰিকৰ দুয়োটা বিপৰীত কোণ কি হয় সমান হয় ঠিক আছে সো আমি কৰিম কি প্ৰথমতে আমি QR 7 cm লৈ লম তাৰ পিছত Q 85 ডিগ্ৰী হ'ব যেনেকৈ মই ক'লো S 85 হ'লে Q টো কি হ'ব লাগিব 85 হ'ব লাগিব সো আমি কি কৰিম কি Q বিন্দুত 85 ডিগ্ৰী কোণমান যন্ত্ৰৰ সহায়ত 85 ডিগ্ৰী অংকন কৰি লম ঠিক আছে এটো এটা আমি ৰশ্মি পাই যাম ইয়াত এই ৰশ্মিটো 6 cm ব্যাসাৰ্ধ লৈ কম্পাছৰে ৰশ্মিটো কাটি দিম আৰু এটোক আমি P বিন্দু কৰি লম তাৰ পিছতে কৰিম কি P বিন্দুৰ পৰা এটো 7 cm হ'ব লাগিব বিপৰীত বাহু সমান হয় সো এটো 7 cm হলে PS টো 7 cm হ'ব সো QR ৰ 7 cm ব্যাসাৰ্ধ লৈ P বিন্দুৰ পৰা আমি ইয়াত এটা চাপ অংকন কৰিম ঠিক একেদৰে এটো 6 cm হ'ব যেটো PQ 6 cm RS টো 6 cm হ'ব সো 6 cm ব্যাসাৰ্ধ লৈ R বিন্দুৰ পৰা কম্পাছৰে আমি আগৰ চাপটো ইয়াত কাটি দিম এই কটাকটি কৰা বিন্দুটো হৈ যাব S আমি কি কৰিম PS আৰু RS সংযোগ কৰি দিম তেতিয়াহলে আমাৰ এই সামন্তৰিকটো অংকন কৰা হৈ যাব ঠিক আছে নে সবলা আমি অংকন কৰো প্ৰথমে আমি কি কৰিলো স্কেলৰ সহায়ত QR 7 cm আঁচ লৈ ললো এটা আঁচ পাৰি ললো আৰু PQ 6 cm এটা আঁচ পাৰি ললো এতিয়া মই কোৱা দৰে অংকনত আমি প্ৰথমতে স্কেলৰ সহায়ত কৰিম কি এটা ৰেখা টানি দিলো তো হৈ গল আমাৰ এটো কি হৈ গল QR এটো হৈ গল QR ঠিক আছে নে QR = আমি কি পালো এটো 7 cm 7 cm এটো ঠিক আছে ওকে এতিয়া মই জানে কলো যে Q বিন্দুটো আমি কি কৰিম 85 ডিগ্ৰী কোণমান যন্ত্ৰ লম লৈ পেলাই আমি কোণমান যন্ত্ৰ বহাই লম এটো তোমালোকে জানাই কেনেকৈ বহাব লাগে শূন্যৰ পৰা আৰম্ভ কৰি এফালে আমি চাম 80 85 কত আছে 80 আৰু 90 ৰ মাজত এইটো আমি 85 ডিগ্ৰী ইয়াত এটা কি কৰিলো ফুট দিললো 85 ডিগ্ৰী এটা ফুট দিলো এতিয়া আমি স্কেল লম লৈ পেলাই কম্পাস স্কেল লৈ আমি ৰশ্মি এটা এনেকে দীঘলকে টানি দিম এটো এটা কি হৈ গল ৰশ্মি হৈ গল ঠিক আছে এতিয়া এইটো কি হ'ব লাগিব 6 cm হ'ব লাগিব এটো 7 এটো 6 হয়নে সো আমি কম্পাস আকল লম কম্পাসটো দি পেলাই কি কৰিম 6 cm ব্যাসাৰ্ধ আমাৰ ইয়াত লৈ থোৱা আছে এইটো আমি 6 cm দেখিছানে 6 cm ব্যাসাৰ্ধ লৈ লৈছো কম্পাসত এক্স্যাক্টলি আমি কি কৰিলো 6 cm ব্যাসাৰ্ধ কম্পাসত লৈ ললো লৈ পেলাই আমি কৰিম কি কিউত বহাই পেলাই আমি 6 cm ব্যাসাৰ্ধ লৈ আমি কি কৰিম ৰশ্মিটো ইয়াত কাটি দিলো এই কাটি দিয়া বিন্দুটো আমাৰ কি হৈ যাবগে এই কাটি দিয়া বিন্দুটো হৈ গল আমাৰ P এটো কি হৈ গল P বিন্দু হৈ গল কাটি দিয়া বিন্দুটো এতিয়া আমি কৰিম কি P বিন্দুৰ পৰা R বিন্দু P এটো 6 cm হল নে PQ টো PQ কি হল 6 cm তেন্তে R ৰ পৰা এটো 6 cm হ'ব লাগিব আমি ইয়াত এটা কি কৰিলো R বিন্দুত বহাই 6 cm আছে R ত বহাই আমি কৰিম কি 6 cm ইয়াত এটা চাপ অংকন কৰি লম ঠিক আছে এটো 6 cm এতিয়া এটো P ৰ পৰা এটো যেটো 7 cm তেন্তে P ৰ পৰা PS টো কি হ'ব লাগিব 7 cm হ'ব লাগিব সো আমি 7 cm ব্যাসাৰ্ধ লম ইয়াৰ পৰা আকৌ আমি কম্পাসত কি কৰিম কম্পাস এটো 7 cm ব্যাসাৰ্ধ হৈ গল আমি এটা কৰিম কি Q বিন্দুত বহাই পেলাই কম্পাসডাল এটা আমি কৰিম কি Q বিন্দুত বহাই এই আগৰ চাপডালক
কি কৰিম কাটি দিম হৈ গ'ল এতিয়া এই কটাকটি কৰা বিন্দুটো আমাৰ কি হৈ গ'ল এছ বিন্দু এই বিন্দুটো কি হৈ গ'ল এছ বিন্দু এতিয়া আমি কি কৰিম পেন্সিলৰে পি এছ আৰু এছ আৰ সংযোগ কৰি দিম পি এছ মিলাই ললো পি এছ আমাৰ এইটো পি আৰু এইটো হৈ গ'ল এছ আমি জয়েন কৰি দিলো ঠিক আছে আকৌ আৰ এছ আৰ আৰু এছ এনেকৈ আমি ঠিক আছে আৰ আৰু এছ আমি জয়েন কৰি দিলোঁ এতিয়া এই পি কিউ আৰ এছটো হৈ গ'ল আমাৰ এটা আমাৰ অংকন কৰিবলগীয়া সামন্তৰিক এইটো 85 ডিগ্ৰী এইটো 85 ডিগ্ৰী এইটো 7 সেন্টিমিটাৰ তেতিয়াহ'লে এইটো আমি কিমান এইটো আমাৰ বিপৰীত বাহুবোৰ সমান এইটো আমি কি লৈছো 6 সেন্টিমিটাৰ এইটো আমাৰ হৈ গ'ল 6 সেন্টিমিটাৰ সো এইটো হৈ গ'ল আমাৰ পি কিউ আৰ এছ অংকন কৰিবলগীয়া চতুৰ্ভুজ তোমালোকে ট্ৰাই কৰি চাবা ঠিক আছে থ্যাংক ইউ